নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আজি এটা বিশেষ কামত মানে চান্দুবি ৰাজাপাৰাত আহিছিলোঁ। আৰু ইয়াতে মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যুৱ সংঘৰ উদ্যোগত মানে ইয়াতে সাংস্কৃতিক কিবা অনুষ্ঠান চলি আছে। আৰু ইয়াতে বাৰু চাওঁচোন কি আছে, ভিতৰলৈ যাওঁ। আৰু মই বৰ্তমান সিফালে আগৰ ফালে আগবাঢ়ি গৈ আছোঁ, কিন্তু আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অলপমান দেখুৱাই লৈছোঁ। ইয়াত মানে আজি বৰফ বিক্ৰী কৰিবলৈ আহিছে। আৰু আজি মানে বৰফ বিক্ৰী হোৱা নাই, কাৰণ ইফালে বৰষুণ পৰো অৱস্থা হৈ আছে বৰ্তমান। আৰু সিফালে বগৰী, জিলাপি ইত্যাদি বিক্ৰী কৰি আছে। আৰু মই বৰ্তমান সিফালে আগবাঢ়ি যাম, আপোনালোকে চাই থাকক। আৰু এইফালে চাওক, পোষ্টাৰখন কি ধুনীয়াকৈ লিখি দিছে, নাচিৰিবা বুলি। নাচিৰিবা মানে হৈছে মানে আদৰিছোঁ। আৰু মই আপোনালোকক সিফালে ভিতৰৰ পৰিৱেশটো দেখুৱাম। আৰু চাওক, এই ৰভাখন কি ধুনীয়াকৈ সজাইছে। সেইফালে সাংস্কৃতিক মঞ্চ আছে, মই এইফালে আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকক মই মেইন গেটটো দেখুৱাম। আৰু মেইন গেটটো মানে বাহিৰে নিৰ্মাণ কৰি উলিয়াইছে। আৰু এইটো হৈছে মানে ভজনালয়ৰ যিটো মানে মুখ্য তৰণ। আৰু এইফালে চাওক, ভজন গ্ৰহণ কৰি মানুহবিলাক ওলাই আহি আছে। আৰু নতুনকৈ অহাবিলাক মানে ভজন গ্ৰহণ কৰিবলৈ গৈ আছে। আৰু এইটো হৈছে মানে মেইন গেট। আৰু গেটটো চাওঁ এবাৰ, কি ধুনীয়াকৈ সজাইছে, মানে বাঁহ বেতেৰে নিৰ্মাণ কৰি উলিয়াইছে। আৰু মই এটা কথা লক্ষ্য কৰিছোঁ যে মানে ইফালে উৎসৱ কিবা কিবি হ'লে মানে বাঁহেৰে নিৰ্মিত কৰে। আৰু এইবাৰ মানে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে যিহেতুকে। আৰু চাওক কি ধুনীয়াকৈ সজাইছে। আৰু মই এইবাৰ ভিতৰৰ ফালে প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। আৰু আজি যিহেতুকে মানে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। আৰু সেইফালে চাওক, পতাকাবিলাক মানে উত্তোলন কৰি থৈছে। আৰু ইয়াত 50খন পতাকা আছে চাগে, যিহেতুকে মানে সোণালী জয়ন্তী বৰ্ষ। আৰু এইবিলাক চকীবিলাক খালী আছে, কাৰণ মই দিনৰ ভাগতে আহিছোঁ। আৰু অলপমান বৰষুণ, কিনকিনীয়া বৰষুণো পৰি আছে, সেইকাৰণে মানুহবিলাক ৰভাৰ তলতে বহি আছে। আৰু এইফালে চাওকচোন, চকীখনত মানে খোৱা পানীৰ ব্যৱস্থা কৰিছে, কিমান ধুনীয়াকৈ সজাই থৈছে। আৰু যিহেতুকে মানে ইফালে অলপমান পাহাৰীয়া অঞ্চল, খোৱা পানীবিলাকো ইমান ঠিক নহয়, সেইকাৰণে ইয়াত খোৱা পানীৰ ব্যৱস্থা কৰি ৰাখি দিছে। আৰু সেইফালে চাওক আপোনালোকে, মূল মঞ্চখন আছে। আৰু ইয়াতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বজ্ৰকুমাৰ আহিব। আৰু সেইফালে এটা মই ঘৰ দেখিছোঁ, আৰু ঘৰটোত লিখা আছে মানে অতিথি ভৱন বুলি। ইয়াত মানে নিমন্ত্ৰিত মানে ডাঙৰ ডাঙৰ বিষয়াবিলাক মানে ইয়াতে বহিব। আৰু ইয়াতে তেওঁলোকক মানে শুশ্ৰূষা কৰিব। আৰু এইবাৰ মই মানে বাৰেগাঁৱৰ পৰা উভতি আহোঁতে মই আপোনালোকক অলপমান দেখুৱাইছোঁ, খেতিপথাৰত কি ধুনীয়াকৈ মানে গৰুবিলাকে ঘাঁহ খাই আছে। আৰু যিহেতুকে মানে আজি অলপমান ডাৱৰীয়া হৈ আছে, সেইকাৰণে ভিডিঅ' বনাবলৈ মোৰ মন গ'ল, কাৰণ দেখিবলৈ খুব ধুনীয়া হৈ আছিলে পৰিৱেশটো। আৰু আপোনালোকে চাওকচোন এবাৰ কেনেকুৱা হৈছে। আৰু চাওক কি ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ, সেউজীয়া সেউজীয়া হৈ আছে। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক অসমৰ কোন ঠাইৰ কোন জিলাৰ পৰা চাই আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈকে আহিম। আজিলৈকে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।